हेलो एवरीवन गुड मर्निंग আৰু আজি হৈছে 17 তাৰিখ মানে 17 ছেপ্টেম্বৰ আজি মোৰ জন্মদিন মানে বছৰৰ লগত আৰু এটা বছৰ বয়সৰ লগত এড হৈ গ'ল আৰু এবছৰ ডাঙৰ হৈ গ'ল মানে দিনে দিনে যিমান ডাঙৰ হৈছো সিমান বয়সটো বাঢ়িছে লগতে আয়ুটো কমিছে নহয় জানো যি কি নহওক জন্মদিনৰ কিনো বিচাৰিম আৰু ভগৱানৰ ওচৰৰ পৰা আচলতে আমি চাকি এগছো জ্বলাব পৰা নাই চোৱা লাগি আছে ঘৰত আৰু কিহৰ কাৰণে চোৱা লাগিছে সেইটো আপোনালোকক জনাম বাৰু পিছত আৰু নেক্সট ভিডিঅ'ত হ'লেও জনাম আশীৰ্বাদ কৰিব যাতে জীয়াই থকা দিনকেইটা একেবাৰে সুস্থ শৰীৰে জীয়াই থাকিব পাৰোঁ বেমাৰ আজাৰ নালাগে বাকী বিশেষ একো নিবিচাৰোঁ সেয়াই আৰু বাৰ্থডে বুলি একো তেনেকৈ নাই কিন্তু বাৰ্থডে গিফ্টটো কালিয়ে পালোঁ ছাৰপ্ৰাইজ পোৱাৰ নিচিনাই হ'ল আৰু কিন্তু আগদিনাই পালোঁ আৰু আগতে বিশ্বকৰ্মা পূজাৰ দিনাই মোৰ জন্মদিনটো পৰে আচলতে 4-5 বছৰৰ মূৰে মূৰে নিমিলেগৈ বিশ্বকৰ্মা পূজা এবছৰ 4-5 বছৰৰ পিছত এবছৰ চাগে 18 তাৰিখে পৰে আৰু এইবাৰো তেনেকুৱাই হৈছে আজি 17 তাৰিখ কাইলৈহে বিশ্বকৰ্মা পূজা গতিকে বিশ্বকৰ্মা পূজাও আমাৰ পতা নহ'ব কৈছোঁ আপোনালোকক ছোৱালীকে আছে বুলি আৰু কালি ওলাই গ'লোঁ পটককৈ ওলাই গ'লোঁ ব'লা বুলি ক'লে আৰু গিফ্টটো আগতীয়াকৈ দি দিলে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব বাৰ্থডে বুলি নহয় দেই এনেইহে আৰম্ভ কৰিছোঁ আৰু এইফালে বেটা শুই আছে মই আপোনালোকক দেখাইছোঁ ৰ'ব এইটো দেখিছে সি শুই আছে ধুনীয়াকৈ আৰু মই এতিয়া কাম বন কৰি আজৰি হৈ গাটো ধুই ল'লোঁ আৰু এতিয়া তাক উঠাই ল'ম তাৰপিছতে আমাৰ মাক পুতেকৰ এখন একেবাৰে ব্ৰাছ কৰা টাইমত যুদ্ধ হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই জ্বলা নহয় বহুত জ্বলা নহয় এনে নকবা জলদি কৰা মোৰ বিচনা পাৰিবলৈও আছে ভৰোৱা আকৌ মুখৰ ভিতৰত ভৰোৱা বাহিৰত কেলে হিলাই আছা এই নহয় যোৱা যোৱা নহয় অ মই কৰাই দিওঁ দিয়া কলগেট কেনেকৈ যোৱা হ'ব আকৌ মোক কি কৈছা তুমি বিচি চাওঁ বিচিটো ইমান দূৰটো বিচি বাবা জানে পাৰে দেই বিচি লিখিবলৈ স্কুল নগ'লেও হ'ব ন স্কুল নগ'লেও তুমি বিচি পাৰি গ'লা ন ইমান বিচি লিখিলা গোটেই বহীখনত এতিয়া মাম দিম দেই মামাটো দিম এতিয়া খাবলৈ খাই ল'বা দেই মামা খাবা নাই ব্ৰাছ কৰি হোৱাৰ পিছত এনেকৈ তাক পাতি এখন পাৰি ৰাতিপুৱা বহাই লওঁ আৰু 2 চামুচমান পিঠাগুড়ি সিজাই লওঁ আৰু অকণমান লেক্ট'জেন গাখীৰ দি পেটটো ভৰাই থওঁ আৰু ৰাতিপুৱা সময়কণত আৰু এইখিনি খুৱাবলৈকে যে ইমান সময় লাগে নহয় কি কৈছা ঘোঁৰাটো খেলা এইবিলাক কাম কৰিব নালাগে জান কাম কৰিব নালাগে ঘোঁৰা খেলা পিছত আমি চাইকেল চলাবলৈ যাম হৈ যাব এতিয়া ঘোঁৰাটো খেলি থাকা A few moments later. ৰাতিপুৱা সদায় 9-10টা মানত মই তাক গাটো ধুৱাই দিওঁ আৰু গাটো ধুৱাই দিলে আজৰি হয় আৰু দিনটোৰ কাৰণে আৰু তাৰো ভাল লাগিব বুলি গাটো সোনকালেই ধুৱাই দিওঁ আৰু এতিয়া আচলতে বেয়া লাগে কেতিয়াবা ভাবিলে ন এই যে আমি কৰি দিছোঁ সিহঁতক কামবিলাক গা ধুৱাই দিছোঁ খুৱাই দিছোঁ শুৱাই দিছোঁ এই কামবিলাক মানে ডাঙৰ হোৱাৰ লগে লগে আমি কৰিব নালাগিব নিজে কৰিব সেই কথাটো ভাবিলে বৰ দুখ লাগে ব'লা যাওঁ ব'লা যা আহা নিতা ফোন আহিছে কৈ দিম আহা শুই গ'ল দেই আমাৰ ল'ৰাটো শুই গ'ল দেই গা গা কৰি শুই গ'ল দেই এতিয়া চিন্তা নাই মাৰ আৰু ন শুই গ'ল ন বমাজ বেবীটো শুই গ'ল ন
এই ঘুমু ঘুমু পুৰা ঘুমু দেই নমু কৰি কৰি ঘুমু কৰিছে দেই অজন কিমতে ভকতি গাই দিয়া ভালকে নাই গোৱা তুমি যোৱা কিতাপ থৈ আহিবা যোৱা নকৰিবা মাম নহয় যোৱা গা পা ধুই অহাৰ পিছত তাক এনেকৈ মৌচুমী এটা দিওঁ মই হাতেৰে চেপি দিওঁ এনেকৈ খাব নোৱাৰে ৰসটো উলিয়াই দিওঁ তাক ইমান গৰম পৰিছে সেইকাৰণে দিওঁ পানীও ইমান খাব নিবিচাৰে এইটো এতিয়া চেপি লওঁ ভালকৈ তাৰপিছতে চাকি মেলি খুৱাই দিওঁ এইখিনি খাবলৈও কিনি যায় জেং লগাব নহয় আজি মাৰ কি হয় নিশ্চয় কেনেকৈ কয় হেপী বাৰ্থডে কেনেকৈ কয় অঁ হেপী বাৰ্থডে টু ইউ মা কোৱা আকৌ চুম এটা দিয়া মোক চুম এটা দিয়া ধুনুকে দিয়া গালত দিয়া আজি মাৰ কি হয় আজি মাৰ কি হয় মাৰ বাৰ্থডে হয় আৰু শিৱাংশৰ বাৰ্থডে কেতিয়া A few moments later. বাৰ্থডে বুলি একো কৰা নাই বাৰু কিন্তু গধূলি সময়ত অকণমান মিষ্টাৰ আৰু মই ওলাই গ'লোঁ আৰু যিসকল ডিব্ৰুগড়ৰ হয় তেওঁলোকে জানেই জয়গোবিন্দ হোটেল ডিব্ৰুগড়ৰ একেবাৰে ফেমাছ হোটেল হয় তাৰ মিঠাই খাবলৈ খুব সোৱাদ হয় আমি তাৰ পৰা মিঠাই চিঠাই লৈ আহিলোঁ ওলাই গৈছিলোঁ যে আহোঁতে আৰু এতিয়া মই চাহ বাকি আছোঁ গোটেইকেইটাই ধুনীয়াকৈ চাহকাপ খাই লওঁ আৰু এতিয়া মই দেখাইছোঁ আপোনালোকক মোৰ হাজবেণ্ডে দিয়া গিফ্টটো আৰু আচলতে মই ভবা নাছিলোঁ দেই গিফ্ট ল'ম বুলি তেখেতে ক'লে আগদিনা কালি মানে ক'লে আৰু ব'লাচোন অকণমান ওলাই যাওঁ ময়ো ওলাই গ'লোঁ আৰু সময়ো বহুত হৈছিলে জানেনে 8:30মান বাজিলে দেই তাৰপিছত ভাবিছোঁ আৰু বেটাক লৈ চাগে এনেই এক পাক ঘূৰাব তাৰপিছত ঘৰলৈ গুচি আহিম এনেকৈ ভাবিছোঁ আৰু তাৰপিছত তেখেতে মল এটাৰ ফ্ৰণ্টত ৰৈ কিনে কৈছে তোমাক কি লাগিব কোৱা মেখেলা চাদৰ ল'বা নে কি ল'বা যি লোৱা আৰু তাকে লৈ লোৱা তাৰপিছত মইতো চখ মানে ভবা নাছিলোঁ আৰু মই পাহৰিও আছিলোঁ যে বাৰ্থডেৰ কাৰণে কৈছে বুলি বা কাইলৈ মোৰ বাৰ্থডে আছে বুলি তাৰপিছত মই কৈছোঁ একো নেলাগে তেখেতে কৈছে নহয় কিবা এটা লৈ লোৱা আৰু মেখেলা চাদৰ পিন্ধিবলৈ জেগাও নাই ক'তনো পিন্ধি যাম মেখেলা চাদৰ আছে যিমানখিনি সেইখিনিকে পিন্ধা নহয় সেইটো কাৰণে কুৰ্তি এটাকে লৈ ল'লোঁ তেখেতে কৈছে দুটা লোৱা আৰু টাইম ইমান দেৰি হৈছে 8:30 বাজিছে চাবলৈ সময় নাই আকৌ বেটাক আনি খুৱাব লাগিব যে তাৰপিছত সেইটো কাৰণে নাই বোলো এটাই লৈ লওঁ বোলো আৰু ভাবিছোঁ এতিয়া আপোনালোকক দেখাওঁ কুৰ্তাটো পিন্ধি নেদেখাওঁ এনেই দেখাওঁ আছিলোঁ এইটো হাজবেণ্ডৰ পচন্দৰ হয় দেই হোৱাইট কালাৰ হয় তেখেতৰ পচন্দ মানে তেখেতে যিহেতু দিছে সেইটো কাৰণে মই পচন্দ কৰা নাই তেখেতে কৰিছে এইটো এনেকৈ 3/4 হয় স্লিভটো আৰু সৰু সৰু পিংক কালাৰ এনেকৈ ফুল আছে আৰু তলৰটো এনেকুৱা টাইপৰ হয় আৰু তলৰ পৰা অকণমান কটা আছে ছাইডৰ পৰা কটা নহয় সেইটো মই যেতিয়া পিন্ধিম তেতিয়া আপোনালোকক ভালকৈ দেখাম আৰু কুৰ্তাটোৰ লগত ল'লোঁ ইনাৰৱেৰ আৰু এইকেইটাকে আনিছোঁ তেনেকৈ ভৰাই থৈছোঁ এতিয়া গিফ্ট হৈছে এইটো এটা স্লিং বেগ হয় এনেকুৱা বেগ মোৰ নাছিলে দেই দৰকাৰ হয় মানে ওলাই গ'লে বেটাৰ পানী বটল ভৰাবলৈকে লাগে আৰু ডাঙৰ বেগটো লৈ যাবলৈ বেয়া লাগে আৰু এটা পানী বটলৰ কাৰণে সেইকাৰণে এইটো পাই ভাল লাগিছে এইটো বায়ে দিছে থেংক ইউ এইকেইটাই আৰু আচলতে সৰু সৰু বস্তুবিলাকতে সুখবিলাক পোৱা যায় একেবাৰে সোণৰ অলংকাৰটো দিব নালাগে বাৰ্থডে বুলি আচলতে যদি উলিয়াই লৈ গৈছে তেতিয়াহ'লে মোক KFCত বা বেলেগত নিব নালাগে মোক যদি চানা 10 টকা খুৱাই দিয়ে তেতিয়া মই একেবাৰে পূৰা ফূৰ্তি পাই যাওঁ গতিকে সেয়াই আৰু সৰু সৰু বস্তুবিলাকতে ফূৰ্তি লাগে মানে সুখটো তাতে পোৱা যায় আচলতে গতিকে থেংক ইউ বা আৰু বাবু দুইটালৈকে আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ আৰু ইমানতে সামৰিছোঁ আচলতে কি জানেনে ৰাতিপুৱা যেতিয়া ভিডিঅ'টো কৰিছোঁ ভাবিছোঁ একদম A to Z দেখাম কি কৰিছোঁ কিন্তু কেমেৰামেন মই হয় যে সেইকাৰণে প্ৰত্যেকটো বস্তু দেখুৱাবলৈ দিগদাৰ হয় নোৱাৰোঁ মানে কেমেৰাটো ছেট কৰি থাকোঁতে এইফালে মোৰ দেৰি হৈ যায় আৰু দেৰি হৈ গ'লে ল'ৰাৰ লগত নোৱাৰি মানে উল্টা পুল্টা হৈ যায় টাইমটো যদি মানে উল্টা পুল্টা হৈ যায় তেতিয়া চব খেলি মেলি হৈ যায় কাম লেট হৈ যায় মানে চব উল্টা পুল্টা হৈ যায় আৰু মিলাব নোৱাৰোঁগৈ সেইটো কাৰণে গোটেইখিনি দেখাব নোৱাৰিলোঁ তথাপিও অকণ দেখালোঁ আপোনালোকক আশা কৰোঁ আপোনালোকে ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনালোকক অতি সোনকালে পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সকলো ভালেই থাকক সুস্থ থাকক আৰু বাৰ্থডে বুলি আশীৰ্বাদ কৰিব দেই বাই বাই